আপুনি কুশলে থাকিব সদায়। চিন্তা হয় আপোনাৰ। আপুনি বাৰু সদায় ভালকে থাকিবনে? ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আপোনাক কুশলে ৰখাৰ। আপোনাৰ সদায় যত্ন ল'ম ভাবিছিলোঁ আপুনি মোৰ লগত থাকিব, কিন্তু আপুনি আঁতৰি গ'ল। যি নহওক, মই আপোনাৰ পৰা আঁতৰি আহিলেও আপোনাৰ চিন্তা সদায় কৰোঁ। আপুনি মেছেজ নকৰিলেও আপোনাৰ খবৰ কিন্তু মই সদায় ৰাখোঁ। আপুনি বাৰু কুশলে থাকিবনে? নিজৰ যত্ন নিজেই ল'বনে বাৰু? এই যে আপোনাৰ খংটো অলপ কমাব। খঙত যি টি কৈ দিয়ে নহয়, ইমান ভাল নহয় খং কৰা। কিন্তু মই আপুনি খঙত গ'লেও কোনোদিন বেয়া পোৱা নাই, কাৰণ আপোনাক বেয়া পাবলৈ কোনোদিনেই শিকা নাই মই। আপোনাকতো কেৱল ভাল পাবলৈহে শিকিছিলোঁ মই। ক'ৰবালৈ গ'লে ভালকৈ যাব। বেছি সময় ভোকত থাকিব নোৱাৰে নহয় আপুনি। সেয়ে সময়মতে খোৱা বোৱা কৰিব। সদায় হাঁহি থাকিব, কাৰণ আপোনাৰ মুখত হাঁহি দেখিলেইতো ময়ো সুখী হওঁ। লগত থাকি আপোনাৰ যত্ন ল'ব নোৱাৰোঁ, সেয়ে আপুনি নিজেই নিজৰ যত্ন ল'ব। কুশলে থাকিব আপুনি, আৰু আপোনাৰ যেতিয়াই প্ৰয়োজন হয়, যেতিয়াই মোক বিচাৰিব, আপুনি মোক সদায় আপোনাৰ লগত পাব। আপুনি কিন্তু সদায় কুশলে থাকিব দেই।